জয় অসম দে জয় অসম নদীত জয় গুড মৰ্ণিং গাইজ এতিয়া বাজছি 10টা মানে মই 10টা বজাতে আৰম্ভ কৰোঁ ভিডিঅ' এতিয়া গোটেই গাঁও ছোৱালী মখা লগ হৈছোঁ আজি লগ হৈ মানে আমি যিটো আগতে ঘূৰা ফুৰা কৰিছিলোঁ পথাৰত গৈছিলোঁ কিবা কিবি কৰিছিলোঁ মানে ফুল গাঁৱলীয়া ভাইবটো আজি ল'ম আপোনালোকক দেখাই আছোঁ ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো মেৰাজুল এলা যে উৎপাত চলি আছে তোৰ ঘৰত তই কি বেয়া পাইছা নেকি নাই নাই বহুত ভাল লাগছে ভাল লাগছে না চব চলি আছে ইমান দিনৰ মূৰত চব মানে লগ হৈছে আৰু এনেকুৱা পৰিৱেশ পাৱাই টান বকচল এ মাথা ঘুৰাইছি সিএসকে বকচল কেকা হান্তা মাথা ঘুৰাইছি নেকি সিএসকে বুলিয়ে কৈছিল আকৌ কি আহিলে এই মানি জানি মাৰিলে ঐ গোটাই উৎপাত ঘৰত গাইছ এগিলা উৎপাত গোটাই মোবাইলটো ভিজাই দিলে হয় এতিয়া লয় বাল্টি গাড়ী মাৰলা গাইছ এবাৰ পাগলৰ শেষ গাইছ এতে আছে 7টা তাৰপিছত তাতে আছে কেইটা তাতে আছে 5টা আমাৰ ইলাকা আহিছি শেষ ভাই উৎপাতৰ শেষ মানে চব পাগলৰ শেষ মানে কথাটো হ'ল গাইজ গাঁৱত মানে আগতে এনেকৈ ঘূৰি ফুৰি আছিলোঁ এতিয়া বহুত দিনৰ মূৰত আহিলোঁ না আহি মানে এইটো ফিল্ডটো লৈ আছোঁ মানে আগৰ ফিল্ডটো লৈ আছোঁ সঁচাকৈ বহুত ভাল লাগি আছে আগৰ ফিল্ডটো লৈ আছোঁ বহুত ধুনীয়া লাগি আছে গাইজ প্ৰগ্ৰেম মানে হঠাৎ চেঞ্জ উৎপাত কৰলা বালি ভাগেলা ইটা মানে তাক ইবাৰ বোলে যায় নদীত গা ধুবা কক যা কি কৰবা নদী পাহাৰত আহিছোঁ পাহাৰত এইবাৰ তাৰমানে এনেকুৱা হ'ল কিছু টাইম পানীত ভিজালা এইবাৰ ধুলাত গাইজ তাৰমানে ইমানে বজ্জাত চলি গৰুই চাবা লাগি আছে কি আহিছে এইকেইটা গৰুই চাই আছে তাৰমানে এইগিলা উৎপাতৰ শেষ এই ভাতাটোত দেখিছা আজি এই ভাতাটোত মানে এই গোটেইকেইটা মিয়াই কাম কৰে মোক বাহিৰা চব এই ভাতাত কাম কৰা এইগিলা এইবাৰ হৈছে শিয়াল কি আছে নো তাতে কি আছে এইটো অমিতাভ কি আছে তাৰমানে কি আছে বুলি কৈছে ভাই কি আছে বুলি কৈছে এতিয়া মানে চব ভাল হৈ গ'ল হঠাৎ মানে ভাল হৈ গ'ল আৰু কেমেৰা দেখা পায় গাইজ আমি যেতিয়া সৰু আছিলোঁ মানে আমাৰতো ঘৰটো ইয়াৰ পৰা 2 কিলোমিটাৰ মান হ'ব না 2 কিলোমিটাৰ মান আমি খোজকাঢ়ি মানে আমাৰ ইয়াতে এটা তেতেলী গাছ আছে এইখিনিত মানে ওচৰত মানুহ চানুহ নাই মানে একদম অলপ মানে জেগাটো ভয়ানক সেইফালে ভাটা আছে আগতে ভাটাও নাছিল অঁ 1 বছৰ 2 বছৰ কিবা হ'ল মানে আগতে আহিছিলোঁ এটা তেতেলী খাবা আমাৰ মানে দুখুত মচা সেইটোৱে লক্ষ্য আছে ৰবিবাৰ হ'লে আমি তেতেলী খাবা যাওঁ এতিয়া মানে সেইটো ফিল ল'বা আহিছোঁ আজি তেতেলীডাল আছে এই চুৰ কৰছি ফিলটো ল'বাই আহিছোঁ তেতেলী ক'ত পাবি আৰু বাৰু গাছটো পালোঁ বাৰু বাকী যি নহওক এই ভাই কবৰ আছে এইফালে নাযাবি এই গোটাই কবৰ এই ভাই ক'ত এতিয়া তেতেলী ক'ত 1,70,000 বছৰ পুৰণি গাছ এইডাল এই কাউৰে নো তেতেলী খোৱা মই আজিহে খুলিলোঁ এই কাউৰে বোলে খাই শেষ কৰিছে তেতেলী এয়া তেতেলী শেষ তাৰ মানে কি খালি সব লাইন পাত
গাইছ টেঙাৰ পানীৰ কাৰণে কি কাজিয়া এবাৰ খালো কল আনছো কি খালি তেতলা তেতলা খাইছি বোলে গাইছি তেতলা এক চৰিয়া অমিতা খাইছি খাই চব শেষ পানী খাই তো থোৱা নাই গাইছ অমিতা খালো এনেকুৱা ধুচি ধৰি অৱস্থা নাই চবৰে ইটা যাই আছো ঘৰত অত্যাচাৰ জাগা গাইছ ঘূৰি ফুৰি আহিলো ইটা বোলে যায় আকৌ নদীত গা ধুবা চাইচোন গাড়ী চাড়ী লৈ উৎপাত আহিয়ে আছে জমা হৈয়ে আছে যাই আছো নদীত আপোনালোকক দেখাই আছো তাতে আৰু এনজয় হ'ব ফালাফালি হৈ যাব গাইজ নদীত মানে যাই আছো মাথাউৰি দি ইচ 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 ধুলা অৱস্থা নাই ঐ লাহে লাহে পুতিলা কি আৰম্ভ হলে নেকি নামিলিয়ে গাইজ কিমান মানুহ ধূপজোৰাল কিবা মাছ চাছ পাইছা নেকি সব গাদ্দাৰ গাইছ এইয়া এইখিনি পানী জয় অসম দেই জয় অসম নদীত জয় অসম জয় অসম গাইজ মোবাইলটো তাৰমানে এতিয়া পানীত নামিলে নামি এতিয়া ৱাটাৰ প্ৰুফ হয় নে নহয় টেষ্ট কৰি আছে ইউটিউবত চাৰ্চ কৰি আছে ৱাটাৰ প্ৰুফ হয় নে নহয় গাইজ এনেকুৱা খাতাৰনাক চলি এটা সেই মাছ ধৰিব কাকাৰা ধৰছি গাইজ কাকাৰা ধৰছি গাইজ মাছ ধৰিলা নদীত ঘৰ বনোৱা বালি পাইছে এটা উৎপাদন শেষ মোবাইলে চোবাইলে মাৰলা আৰু এটা ধৰিলা আৰু এটা ধৰিলা মাছ মছলি চাওঁ কি মছলি গাইছ চালকানি মছলি আছিল এনেকুৱা জেগাত বালি সোমাইছি মই ক'ব নোৱাৰো ভাবি লওঁ উৎপাত ননাই নদী চাচ আজি ননাই নদী চাচ ইমান উৎপাত কৰিব লাগে নহয় হল বোলে ইমান অত্যাচাৰ গোটাই মোবাইল ডুবাই দিলা ভাই থাম্বনেইল মাৰবা দিলো গোটাই ডুবাই দিলা মানে মাথা কাম দিয়া নাই নেকি গৰুহে জানো আইছি জোচ
এইগিলা হ'ল জোচ এই আকৌ এইটো কি বস্তু পালা হয় নদীত ইয়া জংঘলী মানুহ গাইছ ইয়া জংঘলী মানুহ চুচমা ভাঙিছে গ্লাছ নাই গাইছ গ্লাছ নাই গাইজ এই ফটো মাৰবা দি আছে ইয়াতে এইকেইটাৰ মানুহ হেন লগা হৈছে নহয় এইকেইটা মানুহ নহয় অৱস্থা নাই ফটো মাৰবা দিছি ভৰি চৰি দাঙি নোমাই ফটো মাৰাই নহয় গাইজ মানে গা চা ধুলো লিভাই গাড়ী লৈ আহি গৈছে আমাৰ ছোৱালীকেইটাই মানে য'তে ত'তে উৎপাত কৰে সেইকাৰণে লিভাই আহি গৈছে অলপমান মানে ছোৱালীকেইটাক চাবৰ কাৰণে মানে উৎপাত কৰে না চবে য'তে গেলেও উৎপাত কৰে সেইকাৰণে লিভাই গাড়ী চাড়ী লৈ আহি গৈছে তাতে ক'তো কাজিয়া নহয় ক'তো গণ্ডগোল নহয় সেই নাৰিকলৰ তেল লৈছে নাৰিকল তেল লিভাই ল'ৰাখিনিক চাবৰ কাৰণে আহি গৈছা আৰু এইটো বেয়া পোৱা নাই আমি আজি আকৌ উৎপাত হৈছে নদীত কিন্তু মানে এনেকুৱা বেলেগৰ লগত উৎপাত হোৱা নাই বেলেগ চলি চব গুচি গৈছে ভাই লিভাই বহুত চলি আহিছিল চব গুচি গৈছে আমাৰ চলিকেইটা অহাৰ পিছত আৰু এইবিলাক এতিয়াও আছে হোৱাই নাই বেয়া উৎপাত দি আছে এতিয়া বহুত মানুহ আহিছিল গাইছ বাইকে আহিছিল 10খন মান চব শেষ আমি লাষ্ট তো গাইছ আজিৰ কাৰণে বাই বাই